বস্তু বলক মই মন্ত্ৰ এই ঘণ্টাটো বজাই লো সেই ভগৱান I'm not a saint, you mad? Your sugar-coated doll is not so pure, my bad. I don't give a you're stepping on me and that got my mama touch you better than that. You're mad, I guess you're mad. Wore my best pajama for this drama. Why you talking like that, like that, like that? I'm not gonna spend the night, I'm talking. You got bad things on your mind, keep walking. Spit your words on someone else. Don't act like you're so obsessed with me, with me. হেল্ল' দোস্ত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগৰ মাজলৈ তো মই এতিয়া মালিকাত আছোঁ আৰু মই আজি যাম মা কামাখ্যা মন্দিৰলৈ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে মা কামাখ্যা মন্দিৰ সম্পূৰ্ণ দৃশ্য দেখা পাব আৰু মন্দিৰটো কেনেকুৱা কি হয় মই ফাৰ্ষ্ট টাইম মই গৈ আছোঁ আৰু আপোনালোকে গোটেইখিনি মই দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো দোস্ত এতিয়া আমি মালিগাঁৱৰ পৰা ওলাইছোঁ এয়া মোৰ লগত আছে বিপ্লৱ দা আৰু ইয়াৰ পৰা প্ৰায় 7-8 কিলোমিটাৰমান হ'ব আমি এতিয়া ওলাইছোঁ তো আপোনালোকে চাই থাকক দোস্ত বিপ্লৱ দাক এতিয়া বাই টাটা দিলোঁ এতিয়া চাওক মই মা কামাখ্যা মন্দিৰ মেইন গেটখন পালোহি আৰু ইয়াৰ পৰা 4-5 কিলোমিটাৰ ভিতৰত হ'ব আৰু চাওক মই এতিয়া বেলেগ গাড়ী চাড়ী পাম গাড়ী লৈ পেলাই এতিয়া যাম তাৰ ভিতৰত দোস্ত ৰাস্তাবিলাক খুব ভাল ৰাস্তা হয় আৰু দোস্ত আমি গাড়ীৰ পৰা নামিলোঁ এতিয়া প্ৰায় 15-20 মিনিটমানৰ ৰাস্তা আছিলে আৰু এতিয়া ব'লক মন্দিৰৰ চাইডে যাম এতিয়া চাওক মন্দিৰত মানুহ হৈছে এতিয়া মানে আজি মঙ্গলবাৰ হয় তাতে মানুহ ইমান এটা হোৱা নাই আৰু দোস্ত আমি দোকানত এতিয়া মা কামাখ্যা মন্দিৰৰ কাৰণে আমি কিবা ধূপ চুপ অলপমান লৈ লওঁ আৰু আমি ইয়াতে চেণ্ডেলখিনি ইয়াতে থৈ ল'ম ভিতৰত নিলে যিহেতু চেণ্ডেলৰ ভাড়া লয় আমি ইয়াতে থৈ ল'ম তো ব'লক মই অলপমান লৈ লৈছোঁ ইয়াত ধূপ চুপখিনি চেণ্ডেলটো ইয়াতে থৈ পেলাই এতিয়া ভিতৰত যাম দোস্ত আমি এতিয়া মন্দিৰৰ একেবাৰে তল পালোহি তো ব'লক আমি মন্দিৰৰ ওপৰলৈ যাম ওপৰত মানে ইয়াত প্ৰায় মন্দিৰ 10টা মানে আছে তো ব'লক আমি এতিয়া ওপৰলৈ যাম চাওক খুব ধুনীয়াকৈ মানুহ বহুত ওপৰলৈ গৈ আছে তো ফাইনেলি দোস্ত আমি মন্দিৰৰ ওচৰ পাই গ'লোহি তো চাওক আপোনালোকক যিমানখিনি দেখুৱাবলৈ পাওঁ চেষ্টা কৰিম তো আপোনালোকে চাই থাকক খুব ভালদৰে দেখুৱাম আপোনালোকক চাওক আমি মন্দিৰৰ ওচৰত আছোঁ আৰু ওপৰলৈ যাম এতিয়া আৰু কিমানখিনি আমি ওপৰলৈ উঠি আহিলোঁ গমেই আপোনালোকে অনুভৱেই নকৰিব যে আপুনি ইমান ওপৰলৈকে উঠি আহিলে তো দোস্ত চাওক এয়া মন্দিৰৰ চৌপাশটো হয় খুব ভাল হয় তো চাওক ইয়াত ধুনীয়াকৈ পাৰ চৰাই দান দিয়া হয় ইয়াতে তো ব'লক আৰু বাকীখিনি মন্দিৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো দোস্ত আপোনালোকক মন্দিৰৰ সমূহ একে সম্পূৰ্ণ দৃশ্য দেখুৱাবলৈ মই এতিয়া চিৰিৰ ওপৰত দি উঠিবলৈ ধৰিছোঁ এয়া চাওক ওপৰেদি এয়া মহ চাওক ইয়াত মহ গৰু নহয় মহ তাৰপিছত সেই ছাগলী পাৰ সকলো বলি দিয়া হয় ইয়াত মহজনীয়ে মোক কিবা নাজানো খুচিবলৈ আহিছে চাওক মই চিৰিৰ ওপৰত উঠিম এতিয়া বহুত ওপৰলৈকে আছে আৰু আপোনালোকে ইয়াত আহিলে মানে এটা কথা হ'ল আপোনালোকে বহুত ওপৰলৈকে উঠি আহিব কিন্তু আপোনালোকে অনুভৱেই নকৰিব যে কিমানখিনি ওপৰলৈকে আপোনালোকে উঠি আহিলে তো দোস্ত এয়াই হয় মন্দিৰ চাওক মন্দিৰ প্ৰায় 10টা মানে মন্দিৰ আছে কোনটো কি মন্দিৰ ভালকৈ ধৰিবই নোৱাৰি মই নতুন যে সেইটো কাৰণে ভালকৈ ধৰিব নোৱাৰে আৰু আপোনালোকে যদি আহে ভালদৰে জানি শুনি ল'ব বা লগত কোনোবা জনা মানুহ এটা লৈ আহিব কোনটো কি মন্দিৰ হয় মই ভালকৈ এতিয়ালৈকে চিনি পোৱা নাই তো চাওক মন্দিৰৰ গোটেই সম্পূৰ্ণ দৃশ্যখিনি এতিয়া দেখোঁতে তো চাওক আপোনালোকে ফটো চটো যে দেখে এইখিনিয়ে হয় মানুহ আজি অলপ বোলে কমহে আছে এনেই বোলে বহুত মানুহ হয় তো দোস্ত এয়া মন্দিৰৰ চাইডে গৈ আছোঁ চাওক আৰু ইয়াত চাওক ইয়াত কিবা ছাগলী পাৰ চাৰ বলি দিয়ে এইবিলাক চাওক ছাগলী কেইবাটাও ডেড বডি পৰিয়ে আছে ইয়াত তো ব'লক এইটো চাইডে চাব দোস্ত মোৰ প্ৰায় এতিয়া পূজা কৰা হৈ আছে মই মন্দিৰৰ ভিতৰত দেখুৱাব পৰা নাই কাৰণ মন্দিৰত মোবাইল নিব নিদিয়ে আৰু বা তাত
ফটো কেমেৰা বা ভিডিঅ' কৰা কোনো এলাউ দিয়া নাই তো চাওক মই বাহিৰখিনিয়ে দেখুৱাম আপোনাক ভিতৰত মোবাইল দিবলৈ মানা কৰিছে তো চাওক এয়া বাহিৰটোৱে হয় এই গোটেইখিনি শিলৰ মূৰ্তিয়ে হয় গোটেইখিনি যিমানখিনি আপোনালোকৰ মূৰ্তি দেখিছে চব শিলৰ মূৰ্তি হয় And I've been chilling, watching the ocean with you. দোস্ত ইয়াৰ ওপৰৰ পৰা চাওক একে শ্ব'টো চাওক কিমান ভাল লাগে আৰু যদি আপুনি মা কামাখ্যা মন্দিৰলৈ আহে য'ত মানে মা কামাখ্যাৰ জুনি পূজা কৰা হয় যদি আপুনি তালৈকে যাব লগা হয় আপুনি খুব দীঘলকৈ লাইন ধৰিব লাগিব এয়া চাওক একে ইয়াৰ পৰা ধুনীয়াকৈ লাইন ধৰিছে মানে ধৰি লওক আপোনাৰ 2-3 ঘণ্টামান লাইন ধৰোঁতে লাগিব এনেদৰে এই চিৰিয়ে গৈ পেলাই তাৰপিছত আপোনাৰ এই মন্দিৰটো দেখিছে ইয়াৰ ভিতৰত আপোনালোকে চবতে ধৰি লওক আপোনাৰ ডাইৰেকশ্যন দি যাবলৈ লাগিব ছাগলীটোৱে মোৰ প্ৰসাদখিনি লৈ গৈছিলে তাৰপিছত ধৰি লওক আপুনি মন্দিৰৰ ভিতৰতে গৈ পেলাই একে যোনটো এইটো মেইন ডাঙৰ মন্দিৰটো হয় তাৰ ভিতৰতে মা কামাখ্যাৰ জুনি পূজা কৰা হয় আপুনি যদি তালৈকে যদি আপুনি যাব লাগে তেতিয়া আপুনি ধৰি লওক আৰু ইয়াত মন্দিৰবিলাকৰ যোনবিলাক পূজাৰীবিলাকৰ নিয়মবিলাক অলপ বেলেগ হয় ধৰি লওক সিহঁতে আমাৰ যেনেকৈ আমাৰ তাত বা বেলেগ জেগাতে হওক আমি যি পূজা কৰিলে 10 টকা 20 টকা যি দিওঁ ধৰি লওক ইয়াত আকৌ কি কৰে সিহঁতে আপুনি পূজা কৰিলে ধৰি লওক আপুনি যোনটো 10 টকা বা 20 টকা কমকৈ যদি পইচা দিয়ে সিহঁতে কি কৰে পইচাখিনি 10 টকা 20 টকাটো সিহঁতে তলত থৈ দিয়ে বা আপুনি সিহঁতে বেগত সোমাই লয় আৰু য'ত 500 টকা 100 টকা হয় সিহঁতে সেই পইচাকেইটা ওপৰত থৈ দিয়ে যাতে বেলেগে যোনে পূজা কৰিবলৈ আহে সিহঁতেও 500 টকা বা 100 টকা দিয়ে আৰু ধৰি লওক আপুনি যেনেকৈ উকিল বা আপুনি কোৰ্টলৈ গ'লে যেনেদৰে আপোনাৰ ওপৰত উকিল লাগি আহে উকিলবিলাকে যেনেকৈ ক'ত পূজা কৰিব কি কথা তেনেদৰে লাগি আহে ইয়াতো ছেইম প্ৰচেছেই হয় তেনেকুৱা পূজাৰীবিলাকো একদম কি ক'ম আৰু আপোনাক 10-20 টকাত সিহঁতি আপোনাক পূজা কৰিবলৈ নিদিয়ে চবকে একে কম আপোনাক 51 টকা সোধে সেইকাৰণে আপুনি যদি ইয়াত মা কামাখ্যা মন্দিৰলৈ আহে অলপ ভালকৈ আহিব বা অলপ চিনাকি মানুহৰ লগত আহিব তেতিয়াহে আপুনি খুব ভালদৰে দৰ্শন কৰিব পাৰিব তো আপোনালোকক চাওঁ মই আৰু কিমান দেখুৱাব পাৰোঁ 500 টকা 200 টকা আৰু 100 টকা চলাই এইটো মন্দিৰৰ ভিতৰতো হয় দোস্ত এতিয়া মা কামাখ্যা যোনটো ফিচাৰী মানে পুখুৰী আছে পুখুৰীটো আপোনাক দেখুৱাম চাওক এইটো মা কামাখ্যা মন্দিৰৰ ফিচাৰীটো হয় চাওক মই তললৈ গৈ আছোঁ এই চিৰিদি আপোনালোকে তললৈ আহিব লাগিব আৰু পুখুৰীটো পানীখিনি 31 ডিগ্ৰী চেলচিয়াছৰ হয় তাক ইয়াত ধুনীয়াকৈ ধৰি লওক ছাগলী কিবাখিনি বলি দিবলগীয়া হয় কিবাখিনি নিয়ম চিয়ম কৰিলে ধুনীয়াকৈ তো বলক আপোনালোকক আৰু বেলেগ দৃশ্য দেখুৱাম এতিয়া ওপৰলৈ যাওঁ তো দোস্ত মন্দিৰত যিহেতু বহুত মানুহ হয় সেইবাবে মন্দিৰৰ ভিতৰত ধূপ জ্বলাবলৈ নিদিয়ে আৰু ধৰি লওক বহুত ধোঁৱা হৈ যাব বুলি মন্দিৰৰ ভিতৰত ধূপ জ্বলাব নিদিয়ে সেইকাৰণে আৰু এইটো পাছেদি চাওক ধূপ তাৰপিছত চাকি বন্তি জ্বলোৱা ষ্টেণ্ড হয় ইয়াতে আমি ধূপ চুপ জ্বলাম এতিয়া ইয়াত আমাৰ মন্দিৰৰ পুৰা দৰ্শন হৈ গ'ল মই যিমানখিনি দেখুৱাব পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ এতিয়া মই তললৈ গৈ আছোঁ চাওক তলত চব চিৰি হয় বহুত তললৈকে আছে আপুনি এনেকৈ ওপৰলৈ আহি থাকিব লাগিব দোস্ত মই আহি ৰুম পাই গ'লোহি আৰু মই আপোনালোকক গোটেইকেইটা মন্দিৰৰ ভিডিঅ' মই কৰিব নোৱাৰিলোঁ যিহেতু বাকী যাৰ তাৰ মানে কামাখ্যা মন্দিৰৰ ওচৰত থকা মন্দিৰ গোটেইকেইটা যিহেতু ওচৰতে আছে যদি মানে বহুত ওপৰত উঠিব লাগে সেইকাৰণে মই গোটেইকেইটা মন্দিৰৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাত কামাখ্যা মন্দিৰৰ ওচৰত প্ৰায় 9-10টামান মন্দিৰ আছে মই ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ যিহেতু আৰু মন্দিৰৰ ওচৰত সকলো জেগাতে সিহঁতে ভিডিঅ' কৰাটো পাৰ্মিশ্যন নিদিয়ে
আৰু আপোনালোকে যদি মন্দিৰত কামাখ্যা মন্দিৰত দৰ্শন কৰিবলৈ আহিম বুলি ভাবিছে পাৰিলে আপোনালোকে অলপ জনা শুনা মানুহৰ লগত আহিব আৰু যিহেতু তাত থকা যিবিলাক পূজাৰী হয় সিহঁতি খালি পইচা ধান্দে থাকে আনিব আৰু আপোনাৰ তাত পইচা সিহঁতি কম পইচাত আপোনাক কোনো ধৰণৰ পূজা কৰিব নিদিয়ে বা আপুনি কৰিলেও সিহঁতৰ কিবা এটা হ'লেও কথা শুনিব লাগিব তো মোৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব